বিশ্বনাথৰ ভীমাজুলিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো। শোণিতপুৰত BPF দলে প্ৰাৰ্থী দি একো লাভ নাই। ৰাইজ বিজেপিৰ উন্নয়নৰ লগত আছে, নৰেন্দ্ৰ মোদীৰ পক্ষত আছে। BPF নেতা চন্দন ব্ৰহ্মই কাইলৈ UPPLত যোগদান কৰিব। সেইকাৰণে প্ৰতিদিন ধৰি হাগ্ৰামা মহিলাৰ টোপনি নাই। আজি বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ ভীমাজুলিত বড়ো ছাত্ৰ সন্থাই আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিলে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। শোণিতপুৰ বিশ্বনাথৰ কেইবাখনো গাঁও বিটিআৰত অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰি নিৰ্বাচনৰ পাছত প্ৰায় শতাধিক সংখ্যক গাঁও অন্তৰ্ভুক্ত হ'ব বুলি জনসভাত ভাষণ আগবঢ়ায়। ভূমিপট্টা প্ৰদান কৰা কথা গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি সদৰি কৰে নেতাগৰাকীয়ে। এতিয়া বড়ো ভূমিলৈ শান্তি ঘূৰি আহিছে। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলো বড়ো সশস্ত্ৰ সংগ্ৰামী মূল সুঁতিলৈ ঘূৰি আহিছে বুলিও তেওঁ কয়। ভীমাজুলিৰ বড়োলেণ্ড চেণ্টাৰত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালে কয় যে বড়ো বসতি প্ৰধান অঞ্চলৰ বুথ কেন্দ্ৰত দুটাকৈ ভোটিং মেচিন লাগিব। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত ল'ৰাবোৰে বন্দুক পেলাই কলম হাতত লৈছে। ইয়াতকৈ আৰু ভাল দিন কি লাগে? ল'ৰাৰ হাতত এতিয়া অস্ত্ৰ নাই। বড়ো ল'ৰাবোৰ জংঘলত নাই, ঘৰলৈ ঘূৰি আহিছে। অনুষ্ঠানত বিজেপিৰ শোণিতপুৰৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, এপছু সভাপতি দীপেন বড়ো, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰো উপস্থিত আছিল। বিশেষকৈ যি আমি ভূমিৰ পট্টা আমি এফাৰ্চি আমি পোৱা নাছিলোঁ, দীৰ্ঘদিন আপোনালোকে সংগ্ৰাম কৰিবলগীয়া হৈছিলে। দীৰ্ঘদিন সংগ্ৰামৰ পিছত আজি বড়ো ৰাইজে ভূমিৰ পট্টাৰ অধিকাৰী হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত, আমাৰ প্ৰমোদ ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি বড়ো ৰাইজে ভূমিৰ পট্টা লাভ কৰিছে। গতিকে আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। বৰ্তমান অসম আমি যিটো ডেভেলপমেণ্ট, যিটো উন্নয়ন আমি দেখা পাইছোঁ, এই উন্নয়নে এটা আমূল পৰিৱৰ্তন অসমলৈ আনি দিছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চয়নৰ ৰিপৰ্ট, মহাজাতি ইনটু 24 লাইভ।